অসমত ভয়ংকৰ ৰূপ লৈছে কৰোনাই আৰু 14 জন আক্ৰান্ত। অসমত 392 জনলৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা। অসমত আৰু 14 জন লোকৰ দেহত ধৰা পৰিছে COVID-19 পজিটিভ। নতুন আক্ৰান্ত হোৱা লোকসকলৰ ভিতৰত 5 জন হোজাইৰ, 5 জন কামৰূপৰ, 2 জন কামৰূপ মেট্ৰৰ, 1 জন নগাঁৱৰ আৰু 1 জন পূব কাৰ্বি আংলঙৰ। অসমত 392 জনলৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা। এই কথা টুইটাৰ যোগে জনালে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চিকিৎসা কৰ্মীয়ে ব্যৱহাৰ কৰা PPE কিট ৰেল আলিত কোনে দলিয়ালে? মৰনী নগৰৰ সমীপৰ ৰেল পথৰ কাষতো ৰেল যাত্ৰীসকলে ব্যৱহাৰ কৰা চাহ খোৱা কাপ আৰু ভাতৰ থালি পেলাই থৈ যোৱাৰ এক ঘটনা পোহৰলৈ আহিছে। কৰোনা ভাইৰাছৰ পৰা হাত সাৰি থাকিবলৈ সজাগ সচেতনতা একমাত্ৰ উপায় যদিও একাংশ লোকৰ চৰম দায়িত্বহীন কৰ্মৰ বাবে বৰ্তমান এই ভাইৰাছে অসমৰ গ্ৰামাঞ্চললৈও বিপদ মতাৰ আশংকাই দেখা দিছে। যি সময়ত বহিৰাজ্যৰ পৰা ৰেলযোগে অহা যাত্ৰীসকলৰ মাজত এজনৰ পিছত এজনকৈ লোক COVID-19 পজিটিভ বুলি চিনাক্ত হৈছে, তেনে সময়তে দিল্লী ডিব্ৰুগড় অভিমুখী বিশেষ ৰেলৰ পৰা ৰেলপথৰ কাষত চিকিৎসা কৰ্মীয়ে ব্যৱহাৰ কৰা PPE কিট পেলাই থৈ যোৱা কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে আজি পুৱা নকচাৰীৰ লাহিং বাউতলী গাঁৱৰ সমীপৰ ৰেল আলিৰ কাষৰ দিল্লী ডিব্ৰুগড় অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ পৰা পুৱা ৰেল আলিৰ কাষত কেইবাটাও স্থানত পেলাই থৈ যায় ব্যৱহৃত PPE কিট, পলিথিনৰ বেগ, টুপি আৰু মাস্ক। ৰেলৰ পৰা পেলাই থৈ যোৱা PPE কিটসমূহ কৰোনা ভাইৰাছ লাগি থকাৰ আশংকাত আতংকিত হৈ পৰিছে গঞা ৰাইজ। অন্যহাতে মৰিয়নী নগৰৰ সমীপৰ ৰেল পথৰ কাষতো ৰেল যাত্ৰীসকলে ব্যৱহাৰ কৰা চাহ খোৱা কাপ আৰু ভাতৰ থালি পেলাই থৈ যোৱাৰ এক ঘটনা পোহৰলৈ আহিছে। স্থানীয় ৰাইজে ৰেল বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। এই বিশেষ স্থানীয় ৰাইজে ৰেল বিভাগৰ লগতে স্থানীয় আৰক্ষী অভিযোগ দিয়াৰ ৰেল আৰক্ষী উপস্থিত হৈ PPE কিটসমূহ জ্বলাই দিয়ে। লকডাউনে বচালে প্ৰায় 37,000 পৰা 68,000 লোকৰ প্ৰাণ। আৰম্ভ হৈছে কৰোনাৰ সৈতে সহবাস। ভাৰতত এই মুহূৰ্তলৈকে কৰোনাৰ আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 3,867। ইয়াৰ বিপৰীতে আমেৰিকাৰ মৃত্যু হৈছে প্ৰায় 1 লাখৰো অধিক লোক। ভাৰতক লকডাউনৰ সম্পূৰ্ণ হ'ল 2 মাহ। এই লকডাউনে কৰোনাৰ বিভীষিকাৰ পৰা ভাৰতক ৰক্ষা কৰিব পাৰিলেনে? সেয়া হৈ পৰিছে এতিয়া চৰ্চাৰ বিষয়। ভাৰতত লকডাউনৰ ফলত প্ৰায় 37,000 পৰা 68,000 লোকৰ মৃত্যু ৰোধ কৰিব পৰা গ'ল বুলি শেহতীয়াভাৱে ব্যক্ত কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। কৰোনাৰ ফলত বিশ্বজুৰি এই মুহূৰ্তলৈকে মৃত্যু হৈছে প্ৰায় 3.5 লাখৰো অধিক। ভাৰতৰ এই মুহূৰ্তলৈকে কৰোনাত আক্ৰান্ত হৈছে মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় 3,867। ইয়াৰ বিপৰীতে আমেৰিকাৰ মৃত্যু হৈছে প্ৰায় 1 লাখ লোকৰ। এই সংখ্যাই প্ৰমাণ কৰে যে ভাৰতক লকডাউনে কিমান সকাহ দিলে মৃত্যু উপত্যকাত পৰিণত হোৱাৰ পৰা। এই মুহূৰ্তলৈকে বিশ্বজুৰি কৰোনাত আক্ৰান্ত হৈছে 5.31 মিলিয়ন লোক। ভাৰতত কৰোনাত আক্ৰান্তৰ সংখ্যা 1.32 লাখ হোৱাৰ বিপৰীতে আমেৰিকাত 1.66 মিলিয়ন লোক হৈছে আক্ৰান্ত। কিন্তু কৰোনাত আক্ৰান্ত লোকতকৈও এতিয়া গুৰুত্ব দিয়া হৈছে কিমান লোক সুস্থ হৈ উঠিছে এই ৰোগৰ পৰা। বিশ্বজুৰি কৰোনাত ৰিকভাৰী ৰেট হৈছে 41.61%, অৰ্থাৎ আৰম্ভ হৈছে কৰোনাৰ সৈতে সহবাস। এই ক্ষেত্ৰত ভাৰতৰ মুঠ আক্ৰান্তৰ 54,441 লোক সুস্থ হৈ উঠাৰ বিপৰীতে আমেৰিকাত সুস্থ হৈ উঠিছে 3.35 লাখ লোক। জাগিৰোডৰ ক'ভিড চিকিৎসালয় আৰু নমুনা সংগ্ৰহ কেন্দ্ৰ মুকলি। প্ৰায় 70 গৰাকী নতুন ৰোগীৰ চিকিৎসা কৰিবলৈ সক্ষম হ'ব এই চিকিৎসালয়খনত। 20 গৰাকী চিকিৎসক, 35 গৰাকী নাৰ্ছ, সেই অনুপাতে চাফাই কৰ্মী আৰু সকলো সা-সুবিধা উপলব্ধ হ'ব চিকিৎসালয়খনত। কৰোনাৰ সৈতে যুঁজিবলৈ বিগত 2 মাহৰ পৰা আমি সুপৰিকল্পিত পৰিকল্পনাৰে চিকিৎসক আৰু নাৰ্ছক প্ৰস্তুত কৰি ৰাখিছোঁ। 5,000 ৰোগীৰ চিকিৎসাৰ বাবে সাজু হৈ আছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। এই মন্তব্য অসমৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজি জাগিৰোডত ক'ভিড চিকিৎসালয় মুকলি কৰি এই মন্তব্য প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে ৰাজ্যত দিনক দিনে বৃদ্ধি পাই আহিছে COVID-19 ৰোগীৰ
আক্ৰান্ত ৰোগীৰ সংখ্যা। ইতিমধ্যে GMCH আৰু MMCHত শেষ হৈছে ৰোগীৰ বাবে ব্যৱস্থা কৰা বিচনা। তেনে সময়তে দেওবাৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জাগিৰোডত মুকলি কৰে ক'ভিড হস্পিটেল। অব্যৱহৃত হৈ থকা জাগিৰোডৰ নগাঁও কাগজকল চিকিৎসালয়খনত ৰাজ্যৰ স্বাস্থ্য বিভাগে নতুনকৈ নিৰ্মাণ কৰি ৰূপান্তৰ কৰিছে ক'ভিড চিকিৎসালয়লৈ। প্ৰায় 70গৰাকী নতুন ৰোগীক চিকিৎসা কৰিবলৈ সক্ষম হ'ব এই চিকিৎসালয়খনত। 20গৰাকী চিকিৎসক, 35গৰাকী নাৰ্ছ, সেই অনুপাতে চাফাই কৰ্মী আৰু সকলো সা সুবিধা উপলব্ধ হ'ব চিকিৎসালয়খনত। ইয়াৰ সমান্তৰালকৈ জাগিৰোডৰ নতুনকৈ নিৰ্মাণ কৰি এটা অস্থায়ী নমুনা সংগ্ৰহ কেন্দ্ৰও মুকলি কৰে মন্ত্ৰীগৰাকীয়ে। অসমৰ ৰোগীৰ সংখ্যা বৃদ্ধি হ'লে মঙলবাৰৰ পৰাই এই চিকিৎসালয়। তাৎপৰ্যপূৰ্ণ বিষয়টো যে ক'ভিডৰ পিছত এই চিকিৎসালয়খনক সম্পূৰ্ণ অসামৰিক চিকিৎসালয় হিচাপে ব্যৱহৃত কৰিব পৰা যাব। আনহাতে নগাঁও কাগজকল চিকিৎসালয়খনত পূৰ্বে কৰ্মৰত চিকিৎসকসকলৰ NHMৰ অধীনত অন্তৰ্ভুক্ত কৰা হ'ব আৰু NHMৰ সমাহৰ্তে দৰমহা লাভ কৰিব। ইতিমধ্যে এই ক্ষেত্ৰত সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা আৰু মৰিগাঁৱৰ উপায়ুক্ত ঋতুৰাজ বৰাই। আজিৰ এই কাৰ্যসূচীত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা আৰু মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰা, আৰক্ষী অধীক্ষক ছত্ৰমণি ডেকা, মায়ং ৰাজচক্ৰৰ বিষয়া সংঘমিত্ৰা বৰুৱাৰ সৈতে স্বাস্থ্য বিভাগৰ কেইবাটাও বিষয়া উপস্থিত থাকে। লকডাউনৰ মাজতে ভাল খবৰ, অতি শীঘ্ৰেই 50,000 পদৰ বিজ্ঞাপন মুকলি কৰিব এই প্ৰতিষ্ঠানটোৱে। কৰোনা ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ এতিয়া সৰ্বত্ৰ লকডাউনৰ ফলত এতিয়া বহুজনে হেৰুৱাইছে কৰ্মসংস্থাপন, লাখ লাখ মানুহৰ হাতত নাই এতিয়া কাম। এনে সময়তে নিয়োগৰ সিদ্ধান্ত লৈছে আমাজন ইণ্ডিয়াই। লকডাউনৰ ফলত বৃদ্ধি পাইছে অনলাইন শ্বপিঙৰ চাহিদা। মাৰ্চৰ শেষৰ পৰাই অব্যাহত আছে লকডাউনৰ দ্বিতীয় পৰ্যায়ৰ পৰাই দেশত ই-কমাৰ্চৰ ওপৰত নিষেধাজ্ঞা শিথিল কৰা হৈছে। মানুহ গৃহবন্দী হৈ থকাৰ বাবেই চাহিদা বাঢ়িছে ই-কমাৰ্চ সংস্থাসমূহৰ, যাৰ ফলত এতিয়া কৰ্মচাৰী নিয়োগৰ সিদ্ধান্ত লৈছে সংস্থাটোৱে। আমাজন ইণ্ডিয়াৰ তৰফৰ পৰা জনোৱা মতে অতি শীঘ্ৰেই তেওঁলোকে নিয়োগ কৰিব 50,000 কৰ্মচাৰী। কিন্তু এই পৰ্যায়ত অস্থায়ীভাৱে নিযুক্তি হ'ব কৰ্মচাৰীসকল। সেইদৰে 2025 চনৰ ভিতৰত দেশত 10 লাখ চাকৰি সৃষ্টিৰ টাৰ্গেট লৈছে প্ৰতিষ্ঠানটোৱে। আমাজনে সদ্যহতে বিউটি প্ৰডাক্ট ফুড ডেলিভাৰী আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। প্ৰথম অৱস্থাত কেৱল বাংগালুৰুত আৰম্ভ হ'ব। এই সেৱা পিছলৈ সমগ্ৰ দেশতে আৰম্ভ কৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। আজি ইমানেই, বাই বাই।